নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। ৰাতিপুৱা উঠিলোঁ, 7:30 বজাত উঠিলোঁ আৰু বেলেগ দিনাতো ইমান দেৰিলৈকে শুই থাকিব নোৱাৰোঁ, কিন্তু আজি যিহেতু পেহীৰ ঘৰত আছোঁ, আজি 2 নম্বৰ দিন আৰু মই যাম। আজি কালি যিহেতু আহিছিলোঁ, আজি যাম। কালিৰ পৰা আৰু খুৰীৰ স্কুল আছে, গতিকে কালিৰ পৰা আৰু তাত যাবই লাগিব। সেইবাবে এটা কথা, আজিকালি মানে কি, আগতে যেতিয়া ইয়াত আহিছিলোঁ পেহীৰ ঘৰত, কিমান দিন আছিলোঁ ইয়াত, কিন্তু এতিয়া ইমান ব্যস্ত হৈ গ'লোঁ, য'ত মানে এদিন বা দুদিন থকাৰ পিছত যাবই লাগে। কেতিয়াবা বেয়া লাগে, নিজৰ জীৱনটো বহুত তাৰমানে এতিয়া যিমান ডাঙৰ হৈ গৈ আছোঁ সিমানে জীৱনটো বহুত ব্যস্ততা হৈ গৈছে, গতিকে বহুত বেয়া লাগে তাকে ভাবিলে কেতিয়াবা। কিন্তু উপায়ো নাই, যিখিনি কৰিব লাগিব সেইখিনিতো নিজৰ কৰ্মখিনি কৰি যাবই লাগিব। যিহেতু এতিয়া ডাঙৰ হৈছোঁ, নিজক চাব পৰা হৈছোঁ, নিজক যি লাগে সেইখিনি নিজে আনিব পাৰিলে ভাল লাগে দিয়কচোন। সেইবাবে গতিকে বলক ক'লে আৰু বহুতখিনি ওলাই থাকিব, গতিকে ইমান নকওঁ। আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। সকলোৱে ভিডিঅ'টি চাব আৰু শেষত জনাব কেনেকুৱা পালে। আৰু ভিডিঅ'টি চাই যদি সম্পূৰ্ণ আপোনালোকে ভাল পায়, তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এতিয়া ৰাতিপুৱা খোৱা লোৱাখিনি হৈ গ'ল আমাৰ। আমি ৰাতিপুৱা খাই দিলোঁ, বাবু, মই, পেহা খালোঁ। পেহী এতিয়ালৈকে খোৱা নাই, পেহী গোঁসাই ঘৰত চাকি দি তাই খাব। আৰু এতিয়া আমি যিহেতু যাম, দুপৰীয়াৰ সাজৰ বাবে যোগাৰ কৰিব লাগিব। ঘৰৰে এটা পানীলাও আছিলে, কালি ব্লগটো যিসকলে চাইছে দেখুৱাইছিলোঁ। পেহী অকণমান ইয়াত খেতি লগাইছে আৰু তাৰ এটা মানে সেই পানীলাও এটা লাগিছিলে, আজি পেহায়ে কাটি আনিলে ৰাতিপুৱাই। এতিয়া মাছ আৰু পানীলাও বনাম। মাছটোতো বেয়াই দিয়কচোন মোৰ বাবে, যিটো গলৰ প্ৰব্লেম হৈ আছে, কিন্তু তথাপিতো আৰু খাব লাগিব। আজি খাই পেলাই ঘৰত যাম। এতিয়া মাছ পানীলাও কেনেকৈ বনাওঁ আৰু সম্পূৰ্ণ ব্লগটি ৰাতিপুৱাৰ পৰা মানে আৰম্ভ কৰিছোঁ, যিহেতু দেখুৱাই থাকিম, গতিকে আপোনালোকে চাই থাকিব। আৰু এইটো ৰাতিপুৱা উঠি আমি উঠিছোঁ 7:30 বজাত। মই উঠিছোঁ, পেহী মোতকৈ অলপ আগত উঠিলে আৰু পেহা দেৰিকৈ উঠিছে, ছোৱালীটো দেৰিকৈ উঠিছে। সি কেতিয়া উঠিছে জানেনে? আপোনালোকে জানিলে মানে গম পালে ক'ব আৰু। ই 4:30 নে কিমানত, 4:20 উঠিছে। উঠি কি কৰিছে সি জানে। মানে ঘৰত থাকিলে 8-9টালৈকে উঠিবৰ নহয়, কিন্তু ইয়াত পূৰা একদম 4:20 ইমান মানত মানে সদায় বোলে উঠি আছে। পেহীও কৈছে আৰু উঠি বেলেগ নাই আকৌ, মোবাইলটো চাই পূৰা ধুনীয়াকৈ বহি আছে। মই যে সাৰ পাই উঠি চাওঁ, সি উঠি গম চাহ পানী বনাই খাই একদম পূৰা ৰেডি। আজি ঘৰত যাবিনে নাই? হা, আজি পূৰা ৰেডি হৈছে ঘৰত যাবৰ বাবে। এয়া যে মাছখিনি ধুলোঁ, এইখিনি মাছৰ ধোৱা পানীখিনি, আৰু এইখিনি ক'ত দিম জানেনে? এইখিনি এতিয়া এই লাওৰ গৰত দি দিম। পানীলাওৰ গৰত যদি মাছ ধোৱা পানী দি দিয়ে বহুত ভাল বুলি কয়, পেহীও ক'লে দি দিবৰ বাবে। সেইবাবে পানীলাওডালৰ মানে গৰত দি দিলোঁ পানীখিনি। আপোনালোকে দিয়ে নে জনাবচোন। এইখিনি মাছ মই ধুই থৈ দিছিলোঁ যে, এইখিনি এতিয়া বনাম ৰৌ মাছ। এতিয়া এইখিনি ধুনীয়াকৈ কাটি লওঁ। মানে কি আৰু, এটাই বাঢ়িছিলে কিন্তু ভগাই দিলে কাৰোবাক দিলে ৰে, এই কাৰোবাক দিছে আৰু পেহীয়ে। আৰু এইখিনি আমাৰ বাবে আছে। এতিয়া আমি এইখিনিৰে এতিয়া কাম চলাম। তোক দেখা পাইছিলে নাইবা, আৰু এইটো এনেকেই থাকে। এইখিনি কাটি লওঁ, লৈ ইয়াৰে ৰেচিপি দিছোঁ আপোনালোকক। ৰেচিপিনো কি আৰু, নৰ্মেল যেনেকৈ বনাওঁ সেনেকৈয়ে বনাম। হ'লেও দিয়কচোন, যিহেতু ভিডিঅ'টি আৰম্ভ কৰিছোঁ, কেনেকৈ বনাটো দেখাব লাগিব, গতিকে চাই থাকিব। এতিয়া মাজতে একাপ ধুনীয়াকৈ আমি গাখীৰ দিয়া চাহ খাই লওঁ। আৰু কাম কৰি থাকিলে নহ'ব, চাহ তাহ খাব লাগিব, তেতিয়াহে মানে কাম কৰিব মন যাব। এই যে মই কৈছিলোঁ পানীলাও আৰু মাছ, ইয়াত কি লাগিব আৰু ইমান ধুনীয়া আঞ্জাখন কেনেকৈ বনাব পাৰি, বলক ভিডিঅ'টি চাই লওঁ কিদৰে বনালোঁ।
এতিয়া বহাই দিলোঁ মাছখিনি আৰু প্ৰথমতে মাছখিনি ভাজি ল'ম লোকেল মাছ ৰৌ মাছ খাই ভাল লাগিব এতিয়া অকণমান তেল দি তাৰপিছত তাত মিঠি গুটি দিয়া হৈছে বিশেষ একো নালাগে আদা ৰহুন পিঁয়াজ এইবোৰ একো নালাগে আৰু নিমখ আৰু পানীলাওখিনি ধুনীয়াকৈ বহাই দি একেলগে নিমখ হালধি গোটেইখিনি দি লৈছোঁ দি লৈ এনেদৰে ভাজি আছোঁ এতিয়া তাৰপিছত ধুনীয়াকৈ পানীলাওখিনি গলি গ'ল আৰু গলি যোৱাৰ পিছত কাটি থোৱা বিলাহী আৰু দালিত আলু বইল হ'ব দিছিলোঁ আৰু সেইখিনি ইয়াত একেলগে ধুনীয়াকৈ ভাজি ল'ম চাওক গোটেইখিনি ধুনীয়াকৈ ভাজ খাই গ'ল আৰু ইমান ধুনীয়াকৈ গলি গৈছে আৰু গলি যোৱাৰ পিছতহে ইয়াত পানী দিব লাগিব টেঙা মিঠা দুয়োটাই এইটো আঞ্জা সোৱাদ হয় আৰু টেঙাটো নহ'ব বুলি ইয়াত যিটো থৈকেৰা টেঙা বুলি কয় সেইখিনি 2 পিচ মই এড কৰি দিছোঁ ইয়াত তেতিয়া টেঙাটো বেছি ভালকৈ আহিব এতিয়া ধুনীয়াকৈ গলি গ'ল আৰু ইয়াত মই পানী এড কৰি দিছোঁ যিমানখিনি লাগে আৰু সেইখিনি দি দিলে হৈ যাব এতিয়া ধুনীয়াকৈ আঞ্জাখন উতলি আছে ইয়াতে মই মাছখিনি দি ল'লোঁ আৰু এইখিনি হ'লে হৈ যাব মোৰ এইটো আঞ্জা পূৰা ৰেডি চাওক পূৰা এনেকুৱা হ'ব এনেকৈ বনাই খাবচোন এতিয়া ভাইটিয়ে ভাতখিনি বাঢ়ি দি আছে আৰু ভাতৰ লগত কি আছে আপোনালোকক দেখুৱাই দিছোঁ সেইখিনি মই বনোৱা সেইখন আঞ্জা আৰু মাছৰ পেটু ভাজি নেচেৰা আলু ভাজি আৰু দালি এইখিনি আজি খুজিছিলোঁ হাই মই কৈছোঁ কি আজি আমি নাযাওঁ সি একদম কাপোৰ চাপোৰ জোতা পুৰা একদম পিন্ধি লৈছে মই কৈছোঁ কি মোৰ গাটো বেয়া লাগছি বোলে আজি নাযাওঁ ৰাতিপুৱা 4টা মানতে যাম আৰু উঠি আৰু এনেওতো আজিকালি বহুত সোনকালে ৰাতিপুৱাই যায় গতিকে মই যদি ৰাতিপুৱাই গুচি যাওঁ 7:30 8টা মানত ঘৰ পাই যাম কিন্তু সি নামানে সি কেৱল যায় চাওক এইফালে চাওক এইফালে একবাৰ চাই দি যাম দে এইফালে একবাৰ চাই দি যাম দে কলম দে এইফালে একবাৰ চাই দি তোৰতো কাটি দিম তই সেনেকৈ বসছে কি যে হ'ব মাজত দি দিম কি ৰুবা দেখ কৈ দে কি ৰুবা কৈ দে আপেলৰ গছ ৰুব আপেলৰ গছ আপোনালোক আপেলৰ গছটো দেখুৱাই আছোঁ ৰ'ব ময়ো আজি প্ৰথমবাৰ দেখিম আৰু আপোনালোককো দেখুৱাই আছোঁ ভালকৈ ৰুবা কিন্তু খবা লাগিব কিন্তু আপেল না বগৰী হে পুলিটো এইবোৰ দেখাই দেচোন ধুনীয়াকৈ দেখাই নাই আমিও ময়ো ফাৰ্ষ্ট টাইম দেখিছোঁ আমি এইবাৰ মানে আমি 2 বছৰমান পিছত কিমান বছৰ লাগে 6 মাহ পিছত আমি আপেল খাব পাম আৰু আপোনালোকক ভিডিঅ' কৰি দেখাম আৰু আজি ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব কিন্তু আজি যোৱা কথা আছিলে ভাইটি আৰু মই কিন্তু নগ'লোঁ কালি ৰাতিপুৱা 4টা মানতে যাম বাই বাই